19 নং চিদলি বিধানসভার প্রার্থিত্ব হিসাবে আমি আমার কেন্দ্রীয় সমিতির বিপিএফ দলের কেন্দ্রীয় সমিতির শ্রী সূর্যকুমার বসুমতাৰীক আমি প্ৰাৰ্থিত্ব হিচাপে এই অঞ্চলৰ তথা এই বৃহত্তৰ অঞ্চলৰ ধৰ্মীয় সংখ্যালঘুৱে এখেতক টিকেট প্ৰদান কৰিব লাগে বুলি সকলোৱে দাবী কৰি আহিছে। গতিকে আমি এইখিনিতে বিচাৰোঁ যে আমাৰ এই শ্ৰী সূৰ্যকুমাৰ বসুমতাৰীক আমাৰ শ্রী হাগ্রামা মহিলারী তথা বিটিসি চিফ হাগ্রামা মহিলারীয়ে যাতে আমার সূর্যকুমার বসুমতাৰীক টিকেট প্রদান করে দলের উন্নতির কারণে তথা ডেভেলপমেন্টর কারণে সকলে যাতে সহায় সহযোগিতা আগবঢ়ায় তার কারণে আমি কামনা কৰিছোঁ। আমি বিচাৰিছোঁ সূৰ্যকুমাৰ বসুমতাৰীক এই কারণেই যে এখেত এজন নিষ্ঠাবান দয়ালু প্রকৃত চরিত্ৰৰ ব্যক্তি হিচাপে আমি এখেতক বিচাৰিছোঁ। পাৰ্টি টিকেট দিব লাগিব। আমি যেহেতু বৃহত্তৰ এটা অঞ্চল হিচাপে আমি দাবী কৰিছোঁ এখেতক প্ৰাৰ্থিত্ব দিব লাগিব, এখেতক টিকেট দিব লাগিব। গতিকে আমি এখেতৰ কাৰণে আমি বৃহত্তৰ অঞ্চলৰ সকলো ৰাইজে টিকেট প্ৰদান কৰিবলৈ প্ৰাৰ্থিত্ব দিবলৈ চিফ ছাৰ মহোদয়ক আহ্বান জনাইছোঁ। হয়, আমি আজি ইয়াতে গোট খাব লগা হ'ল। এইখিনিতে আমাৰ অহা 9 এপ্ৰিলত বিধানসভা নিৰ্বাচন হ'বলৈ গৈ আছে। সেয়েহে আমি এই অঞ্চলৰ আমাৰ ইয়াতে 4টা ৰেভিনিউ ভিলেজ আছে। এই 4টা ৰেভিনিউ ভিলেজত আমি সকলো আমাৰ মাইনৰিটি সম্প্ৰদায়, গতিকে আমি এই অঞ্চলৰ সকলোৱে 19 এপ্ৰিলত বিধানসভা 9 এপ্ৰিলত বিধানসভা ইলেকশ্যন হ'বলৈ গৈ আছে। সেয়েহে আমি 19 নং চিদলি বিধানসভাৰ প্ৰাৰ্থিত্ব হিচাপে আমি আমাৰ কেন্দ্ৰীয় সমিতিৰ বিপিএফ দলৰ কেন্দ্ৰীয় সমিতিৰ শ্ৰী সূৰ্যকুমাৰ বসুমতাৰীক আমি প্ৰাৰ্থিত্ব হিচাপে এই অঞ্চলৰ তথা এই বৃহত্তৰ অঞ্চলৰ ধৰ্মীয় সংখ্যালঘুৱে এখেতক টিকেট প্ৰদান কৰিব লাগে বুলি সকলোৱে দাবী কৰি আহিছে। গতিকে আমি এইখিনিতে বিচাৰোঁ যে আমাৰ এই শ্ৰী সূৰ্যকুমাৰ বসুমতাৰীক আমাৰ শ্রী হাগ্রামা মহিলারী তথা বিটিসি চিফ হাগ্রামা মহিলারীয়ে যাতে আমার সূর্যকুমার বসুমতাৰীক টিকেট প্রদান করে দলের উন্নতির কারণে তথা ডেভেলপমেন্টর কারণে সকলে যাতে সহায় সহযোগিতা আগবঢ়ায় তার কারণে আমি কামনা কৰিছোঁ।